हेलो ভিউৱাৰ্ছ, আজি আমি আপোনালোকলৈ এটা নতুন মাছৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। যদি ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ ৰেচিপিটো বনাবৰ কাৰণে আমাক লাগিব প্ৰথমে মাছখিনি অলৰেডি ফ্ৰাই কৰি লোৱা হৈছে। দুটা ডাঙৰ সাইজৰ আলু যি দুটা কাটি লোৱা হৈছে, এটা ধুন্দুলিও কাটি লোৱা হৈছে, এটা ডাঙৰ সাইজৰ পিঁয়াজ, আদাৰ পেষ্ট, নহৰু, কেঁচা জলকীয়া, নৰসিংহৰ পাত, মান ধনিয়া আৰু জোখমতে নিমখ, হালধি। আহকচোন আমি এই মাছৰ তৰকাৰী কেনেকৈ বনাই চাই লওঁ। প্ৰথমে আমি মাছখিনি ফ্ৰাই কৰি লৈছোঁ। এতিয়া কেৰাহীত তেল দিয়া হৈছে। তেল গৰম হোৱাত কাটি থোৱা পিঁয়াজখিনি দি দিয়া হৈছে। পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজি থকা হৈছে। এতিয়া দিয়া হৈছে নহৰু আৰু তেজপাত। এতিয়া নৰসিংহৰ পাত আৰু কটা জলকীয়া দি অলপ টাইম ভাজি লোৱা হ'ব। এতিয়া দিয়া হ'ব কাটি থোৱা আলু আৰু ধুন্দুলিখিনি। জোখমতে হালধি আৰু নিমখ দি অলপ সময় চব্জিখিনি ভাজি লোৱা হ'ব। এতিয়া চব্জিখিনি ভালদৰে সিজিবৰ বাবে ঢাকনখন লগাই দিয়া হ'ব। 5 মিনিটমান ভজাৰ পিছত দেখিছে যে আলুখিনি প্ৰায় সিজি গৈছে। আৰু এতিয়া আমি অলপ গৰম পানী দি দিম। জোখমতে পানী দিয়াৰ পাছত অলপ উতলিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া আমি ইয়াত দিম ভজা মাছখিনি। মাছখিনি দিয়াৰ পাছত ঢাকন লগাই ইয়াক পুনৰ উতলিবলৈ দিয়া হ'ব। দহ মিনিটমান উতলাৰ পাছত আমি ইয়াত দিম এতিয়া আদাৰ পেষ্ট আৰু মান ধনিয়াৰ পাতখিনি। আমাৰ আলু মাছৰ তৰকাৰী ৰেডি হৈ গৈছে। ইয়াক এতিয়া গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। খুব টেষ্টি হয় খাবলৈ। আপুনিও এবাৰ ট্ৰাই কৰি চাওক আৰু জনাওক যে কেনেকুৱা পালে।